কুৰি শতিকাৰ অসমৰ এজন খ্যাতনামা কবি, গীতিকাৰ, গায়ক, শক্তিশালী গদ্য লেখক, সংবাদ সেৱী, দেশপ্ৰেমিক, সমাজসেৱক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন অগ্ৰণী যুঁজাৰু আছিল অম্বিকাগিৰি ৰায়চৌধুৰী। অসমৰ জনসাধাৰণক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ পোষকতা কৰিছিল, বাটৰ সন্ধান দিছিল। পথাৰ আৰু বজাৰ নিয়ন্ত্ৰণেৰে জাতীয় জীৱনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ বাৰ্তা দিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে, যাৰ বাবে তেখেতক বিভূষিত কৰা হৈছিল অসম কেশৰী উপাধিৰে। আৰু সেইগৰাকী অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই প্ৰদান কৰি আহিছে অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা। 2024 চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছিল মঙলদৈৰ সুনন্দৰাম ডেকা গোষ্ঠীৰ শ্ৰী মুকুল চন্দ্ৰ ডেকা, শ্ৰী ৰাজীৱ কুমাৰ ডেকা আৰু শ্ৰী অনুপম ডেকা ডাঙৰীয়াই। 2025 বৰ্ষত এই বঁটা লাভ কৰিছে আদৰ্শ কৃষক পাভৈ গ্ৰীণছৰ প্ৰতিষ্ঠাপক শ্ৰীমান নীলম দত্তই। উদ্যমিতা আৰু কৃষি গৱেষণা ক্ষেত্ৰখনলৈ শ্ৰী নীলম দত্ত ডাঙৰীয়াই আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতলৈ অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা আগবঢ়োৱা হৈছে। মাটিৰ সৈতে সম্পৃক্ত হৈ খেতিৰ জৰিয়তে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচা এজন কৃষকৰ কথা পাতিব বিচাৰিছো। পিতৃৰ পদাংক অনুসৰণ কৰি শৈশৱতে আনে ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোন ৰচাৰ সময়ত তেখেতে দেখিছিল এজন সুদক্ষ খেতিয়ক হোৱাৰ স্বপ্ন। তেখেত হৈছে বিশ্বনাথ জিলাৰ পাভৈৰ এসময়ৰ সুদক্ষ কৃষক প্ৰয়াত হেমেন দত্ত আৰু বিউতি দত্তৰ কনিষ্ঠ পুত্ৰ শ্ৰী নীলম দত্ত। কৃষিক লৈ সপোন ৰচা তেখেতৰ পিতৃ প্ৰয়াত ডাক্তৰ হেমেন দত্তই চৰকাৰী চাকৰি এৰি 1976 চনতে স্থাপন কৰিছিল লক্ষ্মী কৃষি বহুমুখী প্ৰকল্প। আৰম্ভ কৰিছিল বৈজ্ঞানিকভাৱে বিভিন্ন ধানৰ খেতি তথা মীন পালনৰ কাম। 2001 বৰ্ষত ডাক্তৰ হেমেন দত্ত ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিৰ পাছত তেখেতৰ পুত্ৰ নীলম দত্তই মাতৃ বিউতি দত্তৰ সৈতে গ্ৰহণ কৰিছিল লক্ষ্মী কৃষি বহুমুখী প্ৰকল্পক আগুৱাই নিয়াৰ গধুৰ দায়িত্ব। 2001 চনৰ পৰা 2003 চনলৈ কৃষিৰ সৈতে জড়িত দিশসমূহ ভালদৰে শিকি তথা আহৰণ কৰি 2003 চনৰ পৰা বৰ্তমানলৈকে জৈৱিক কৃষিৰ সৈতে জড়িত হৈ আছে শ্ৰী নীলম দত্ত আৰু তেখেতসকলৰ লক্ষ্মী কৃষি বহুমুখী প্ৰকল্প। আহকচোন স্বত্বাধিকাৰী নীলম দত্ত ডাঙৰীয়াৰ মুখেৰেই শুনো এই সফলতাৰ যাত্ৰাৰ আৰম্ভণিৰ কথা। মই 2001 চনৰ পৰা কৃষি কৰ্মত জড়িত হৈ আছোঁ আৰু জানি ধৰক 24 বছৰে হ'ল আমি জৈৱিকভাৱে খেতি কৰা। আৰু আমি 2008ত আমি প্ৰথম চিডৰ কামখিনি আৰম্ভ কৰিছিলোঁ। অকল ধানৰ অলপ সংৰক্ষণ কৰিছিলোঁ 17টামান বিধৰ ধান। তাৰপিছতে লাহে লাহে বাঢ়িটা দুখৰ ওপৰ হ'ল ধান, তাৰপিছত চব্জি। যেনেকৈ আমি গুটি কৰোঁ, আমি গুটিটো আমাৰ প্ৰধান আমাৰ ফাৰ্মৰ কাম। আৰু আমি 2018 চনত পাভৈ গ্ৰীণছ প্ৰাইভেট লিমিটেড হিচাপে আমাৰ গাঁওখনৰ নামো পাভৈ আৰু আমাৰ ফাৰ্মখনৰ নামো আমাৰ কোম্পানীৰ নামো পাভৈ গ্ৰীণছ। ত' পাভৈ গ্ৰীণছৰ নামত আমি কোম্পানীটো ৰেজিষ্টাৰ কৰিলোঁ আৰু তেতিয়াৰ পৰা আমি গুটিৰে কাম কৰি আছোঁ। আৰু আমি অসমৰ ওৱান অফ দ্য ফাৰ্ষ্ট আমি চাৰ্টিফাইড অৰ্গেনিক ফাৰ্ম হিচাপে আছোঁ আৰু আমি ভাৰতৰ চবচে প্ৰথম আমি চাৰ্টিফাইড অৰ্গেনিক চিড কোম্পানী। 2008 চনৰ পৰা পাভৈ গ্ৰীণছ নামেৰে শস্যৰ বীজৰ বৈজ্ঞানিক উৎপাদন আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰা হয়। প্ৰথমাৱস্থাত 17 বিধ ধানৰ বীজ সংৰক্ষণৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে 200 বিধতকৈও অধিক থলুৱা ধানৰ বীজ, 200তকৈ অধিক বিলাহী, 80তকৈ অধিক জলকীয়া আৰু কেপচিকাম তথা কেইবা শতাধিক শস্যৰ পৰম্পৰাগত বীজৰ উৎপাদন আৰু সংৰক্ষণ কৰা হৈছে। মূলতঃ জৈৱিক বীজৰ উৎপাদন আৰু সংৰক্ষণৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ বিশ্বৰে এগৰাকী আদৰ্শ কৃষক ৰূপে পৰিচিত হোৱা নীলম দত্ত ডাঙৰীয়াই 2018 চনত সুসংহত ৰূপেৰে প্ৰতিষ্ঠা কৰিছিল ভাৰতবৰ্ষৰ প্ৰথমটো স্বীকৃতিপ্ৰাপ্ত জৈৱিক বীজ কোম্পানী পাভৈ গ্ৰীণছ প্ৰাইভেট লিমিটেড, যাৰ মূল মন্ত্ৰই হৈছে চিড ছভৰেনিটি অৰ্থাৎ বীজৰ সাৰ্বভৌমত্ব।
আমাৰ এতিয়া বৰ্তমান আমি জাপানত পঠাইছোঁ গুটি ফাৰ্ষ্ট ইণ্ডিয়াৰ পৰাই প্ৰথম আমি পঠাইছোঁ প্লাছ থাইলেণ্ডত আমাৰ নামতে পানীয়া চিড বুলি আছে প্লাছ পাভৈ গ্ৰীণছ তাতে আমাৰ বিক্ৰী হৈছে তাৰোপৰি সাউথ ইণ্ডিয়াত চাহাজা বুলি তেখেতসকলে কিনে আমাৰ B2B বহুত হয় আমি বিজনেছ টু বিজনেছ আমি বেলেগক দিছোঁ তাৰোপৰি আমাৰ এমেজনতো অলপ চেল হয় আমাৰ নিজৰ ৱেবছাইটৰ হয় আৰু কিছুমান ৰিচেলাৰ্ছে লৈ আমাৰ পৰা বিক্ৰী কৰে কেইবা বিঘা ভূমিত বিস্তাৰিত হৈ থকা ৩৪টাতকৈ অধিক পুখুৰীৰ পৰা প্ৰতি বছৰে মৎস্য উৎপাদনৰ লগতে ৬ লক্ষাধিক মাছৰ পোনা উৎপাদন কৰা হয় পাভৈ গ্ৰীণছত পাভৈ গ্ৰীণছৰ মীন পালনক আৰ্হি হিচাপে লৈ সমগ্ৰ পাভৈ অঞ্চলতে গঢ়ি উঠিছে এক আশাব্যঞ্জক মৎস্য বিপ্লৱ কেৱল মাত্ৰ ইমানেই নহয় বীজ সংৰক্ষণৰ সমান্তৰালকৈ মৌ পালন গো পালন কাঠফুলাৰ খেতিৰ লগতে কেইবা বিঘা ভূমিত ধানৰ লগতে ভিন ভিন বিধৰ শাক পাচলি ফল মূলৰ তথা চাহৰ উৎপাদন তথা ব্যৱসায়ৰ সৈতে জড়িত পাভৈ গ্ৰীণছ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সইলেজ নাৰ্চাৰী স্থাপনেৰে দত্ত ডাঙৰীয়াই বানপীড়িত অঞ্চলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে তাৰোপৰি বছৰি ৩০০ মেট্ৰিক টন কেঁচু সাৰ উৎপাদন কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহলৈও প্ৰেৰণ কৰা হয় বৰ্তমান সময়ত পাভৈ গ্ৰীণছৰ জৰিয়তে ৫০টাতকৈ অধিক পৰিয়ালক প্ৰত্যক্ষভাৱে সংস্থাপন প্ৰদান কৰা হৈছে নীলম দত্ত ডাঙৰীয়াৰ নেতৃত্বত অসমত শস্য আৰু বীজৰ গৱেষণাত নিৰন্তৰ ব্ৰতী হৈ আছে পাভৈ গ্ৰীণছ শিক্ষাৰ্থী তথা কৃষিৰ সৈতে জড়িত হ'ব খোজাসকলক ব্যৱহাৰিক প্ৰশিক্ষণ তথা শিক্ষা প্ৰদানৰ জৰিয়তে কৃষি খণ্ডৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে কৃষক সবলীকৰণৰ উদ্দেশ্যৰে আগুৱাই গৈছে নীলম দত্ত আৰু তেখেতৰ পাভৈ গ্ৰীণছ ২০১৫ চনত ETH বুলি এখন ইউনিভাৰ্চিটি আছে জুৰিকত মই তাত এটা ফেলোশ্বিপ প্ৰগ্ৰামত গৈছিলোঁ তো তেনেকৈ বহুত মানুহৰ লগত চিনাকি হ'ল আৰু এজন আছিল মোৰ তেওঁ মেণ্টৰ হয় তেওঁৰ নাম এমিডিয়াছ জাংকি বুলি তেওঁ চেটিভা বুলি কোম্পানী তেওঁ CEO তো আমাৰ চেটিভাৰ লগত এটা জইণ্ট কলাবৰেশ্যন আছে আমাৰ টেকনিকেল কলাবৰেশ্যন আৰু তাৰ উপৰি আৰু এটা অষ্ট্ৰিয়াত আৰু এটা কোম্পানী আছে এইটো ইউৰোপৰ থাৰ্ড লাৰ্জেষ্ট কোম্পানী ৰাইনচাট বুলি তাত আমি তেখেতসকলৰ লগত আমাৰ এটা জইণ্ট কলাবৰেশ্যন আছে চ' আমাৰ দুটা ইউৰোপিয়ান কোম্পানীৰ লগত আমাৰ কলাবৰেশ্যন আছে আৰু আমি ডিমিটাৰ বুলি এটা চাৰ্টিফিকেশ্যন যোৱা বছৰ পাইছোঁ ডিমিটাৰটো কঠিনভাৱে পোৱা চাৰ্টিফিকেশ্যন কিন্তু অৰ্গেনিকৰ চবচে বেঞ্চমাৰ্ক আৰু তাৰ ওপৰত নাই আৰু ডিমিটাৰ ত' ডিমিটাৰ চাৰ্টিফিকেশ্যনখন আমি এছিয়াৰ ভিতৰত প্ৰথম চিট কোম্পানী হিচাপে আমি পাইছোঁ তাহানিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিল আজি অম্বিকাগিৰিৰ চিঞৰক হাজাৰে হাতে কামে নৱৰূপ দিব সেই গীতৰেই যেন সাকাৰ ৰূপ পাভৈ গ্ৰীণছৰ কৃষিভিত্তিক অৰ্থনৈতিক আন্দোলন অসমত পৰম্পৰাগত কৃষিক নৱৰূপ প্ৰদান কৰি জৈৱিক কৃষিৰ জৰিয়তে সফলতাৰ আকাশ চুমা নীলম দত্ত আৰু তেখেতৰ পাভৈ গ্ৰীণছ অসমৰ নৱপ্ৰজন্মৰ বাবে আদৰ্শৰ উৎস হ'ব পাৰে আমি পৰাপক্ষত 5 বছৰে পৰিকল্পনা কৰোঁ সেইটো আমাৰ মানে শ্বৰ্ট টাৰ্ম আৰু এটা লং টাৰ্ম আমি 20 বছৰীয়া কৰোঁ চ' আমি শ্বৰ্ট টাৰ্মত আমি 5 বছৰে সেইখিনি আমি মডিফাই কৰি থাকিব লগা হয় আৰু লং টাৰ্মত আমাৰ এইটোৱে উদ্দেশ্য কি আমি এটা শ্বেয়াৰ লিষ্টেড কোম্পানী হওঁ যেন বম্বে ষ্টক এক্সচেঞ্জত যেন আমাৰ কোম্পানীটো পাব্লিক ডমেইনত আহে আৰু আমি নট ইন টাৰ্মছ অফ মানে ৰেভিনিউ বাট ইন টাৰ্মছ অফ কোৱালিটি বা আমি এথিক্সত যেন আমি এনেকুৱা এটা কোম্পানী গঢ়লৈ উঠিব চেষ্টা কৰিম য'ত মানুহে বেঞ্চমাৰ্কিং হিচাপে ল'ব পাৰে বা আমাক ফ'ল' কৰিব পাৰে তো আমাৰ সেইটোৱে উদ্দেশ্য লং টাৰ্মত কি এথিকেলি কেনেকৈ বিজনেছ কৰিব পাৰি ভেলুজ কেনেকৈ থাকিব পাৰে বা মানুহৰ কাৰণে কিয় কৰিব পাৰি কাৰণ সহজ কাম চবেই কৰে কিন্তু যোনখিনি প্ৰয়োজনীয় কাম সেইটো কোনোৱে নকৰে তেখেতৰ এই অৱদানক স্বীকৃতি জনাই আন অনেকক উৎসাহিত কৰাৰ মানসেৰে 2025 বৰ্ষৰ অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা আগবঢ়োৱা হৈছে পাভৈ গ্ৰীণছৰ স্বত্বাধিকাৰী শ্ৰী নীলম দত্ত ডাঙৰীয়ালৈ এই বঁটা গ্ৰহণৰ সন্মতি প্ৰদানেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে নীলম দত্ত ডাঙৰীয়ালৈ সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনাৰ তৰফৰ পৰা যাচিলো কৃতজ্ঞতা ভৰা ধন্যবাদ সফলতাৰ এই যাত্ৰা অব্যাহত থাকক অনিৰুদ্ধ গতিৰে এয়াই আমাৰ সহৃদয় শুভাষা